এইটো খুব ভাল খবৰ আমাৰ যি দুখন ইয়াতে হিল ডিষ্ট্ৰিক্ট আছে এতিয়া কাৰ্বি আংলং আৰু ডিমা হাছাও মাইন্স এণ্ড মিনাৰেলৰ বিশেষকৈ মেজৰ মিনাৰেলছৰ আমি এটা SOP কৰিবলৈ গৈ আছোঁ আজি গোটেই ডিটেইলছ আমি আলোচনা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যোৱা 3 ডিচেম্বৰ তাৰিখে আমাৰ ইয়াৰ দুজন CM MLA MP আমাৰ মাইন্স এণ্ড মিনাৰেলৰ অফিচাৰ সকলোৱে এটা বৈঠক হ'ল আৰু তাতে তেখেতে এটা ক'লে যে এখন ইয়াতে কাৰ্বি আংলঙতে সকলোৱে উপস্থিতিত এটা আলোচনা হ'ব লাগে এটা SOPৰ কাৰণে আমি যিটো ড্ৰাফট আমাৰ SOP আছিল ড্ৰাফট SOPটো আমি আজি ডিটেইল ডিছকাশ্যন হৈছে আৰু ইয়াতে দুটামান এমেণ্ডমেণ্ট আহিছে আমি 3 দিনৰ ভিতৰত আমি ইয়াৰ এটা ফাইনেল ড্ৰাফট আমি কৰিম আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এপ্ৰুভেল লোৱাৰ পাছত এখন আমি SOP মতে আমি নেক্সট আমাৰ যি মাইন্সৰ যিখিনি প্ৰব্লেম আছিল ইয়াতে লিগেলাইজ হ'ব ইয়াতে বহুত কাউন্সিলৰ কাৰণে বহুত ৰেভিনিউ আহিব আমি আগতে 60-40 আছিলে ৰয়েলিটি এতিয়া আমি 70% কাউন্সিলে পাব 30% গভৰ্ণমেণ্টে পাব সেইটো ডিচিজন হৈছে আৰু যিটো NOC আমি চাৰ্টিফিকেট ইছ্যু আছিলে এইটো 15 দিন আমি ভাবিছিলোঁ এতিয়া আমি তেওঁলোকৰ ৰিকুৱেষ্টত আমি অলপ বঢ়াই দিম 1 মাহলৈকে এনেধৰণে বহুখিনি কথা আলোচনা হোৱাৰ পাছত এখন সুন্দৰ SOP হ'ব যিটোৱে ইয়াতে বহুত পচিবিলিটি আছে মাইন্সৰ মিনাৰেলছৰ এইখিনি আমি ৰাজ্যখনৰ উন্নতিও হ'ব আৰু ইয়াৰ ডেভেলপমেণ্টত বহুত ইকনমিকেলি এইখন বহুত ওপৰলৈ আহিব যাৰ ৰয়েলিটি আমি বহুত আশা কৰিম ইয়াতে 70% ৰয়েলিটি পালে ইয়াতে বহুত ডেভেলপমেণ্ট আহিব এই কাউন্সিলৰ ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ গতিকে এইটো খুব ভাল আজি সকলোৱে এইটো কাউন্সিলৰ কাৰণে খুব ভাল খবৰ গতিকে আমি সকলো ৰেগুলাৰাইজ হ'ব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আমাৰ গভৰ্ণমেণ্টে যেনেকৈ যেনেধৰণে পাৰ্মিশ্যন আনিব লাগে ইতিমধ্যে আহি যাব গতিকে আমি ভাবোঁ যে ইয়াতে যিহেতু এইটো ইণ্টাৰেষ্টেড ছাবজেক্ট নাছিল মাইন্স এণ্ড মিনাৰেল সেইকাৰণে আমি যিহেতু ইয়াৰ পৰা NOC নোলোৱাকৈ কাউন্সিলৰ পৰা আমি একো কাম নকৰিম মানে ইয়াতে NOC থাকিব তেওঁলোকে যেনেধৰণে ইয়াতে মাইনিং কৰিব কোনোবা এজেঞ্চিয়ে তেওঁলোকক যদি ইয়াতে তেওঁলোকৰ নিয়মত যদি ফ'ল' নহয় কাউন্সিলৰ নিয়ম বা ইয়াত কিবা এফেক্ট হয় তেতিয়া লগে লগে তেওঁলোকে কেঞ্চেল কৰে এনেকুৱা ধৰণৰ কণ্ডিশ্যন আমি ইয়াতে ইম্প'জ কৰিছোঁ গতিকে খুব ভাল খবৰ আছে গতিকে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কাৰণে গতিকে আজি মাইন্স এণ্ড মিনাৰেলৰ এখন সুন্দৰ SOP আমি 3 দিনৰ ভিতৰত আমি আপোনালোকক এইখিনি জনাব পাৰিম নেক্সট ডিটেইলছ ধন্যবাদ